জয় জয়তে মই সু দেশবাসীলৈ শতকোটি প্ৰণাম নিবেদিছোঁ। হে পৰম পূজ্য বাপ বান্ধৱ আই মাতৃসকল, আজি আমি যিজনা মহৎ গুৰুৰ শ্ৰীচৰণত প্ৰণিপাত জনাই তেৰাৰ গুণানুকীৰ্তন কৰিবলৈ লৈছোঁ, তেওঁৱেই হ'ল কলিকালৰ একমাত্ৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, যিজনাই নামদেৱ গুৰু আৰু ভকত এই চাৰি বস্তুৰ সৃষ্টি কৰি মনুষ্য জগতত কৃষ্ণ নামৰ মাহাত্ম্য প্ৰকাশ কৰি থৈ গ'ল। সেইজনা মহৎ গুৰুৰ স্মৃতিত মহীয়ান হৈ আমি অতি মূঢ়মতীয়ে আধ্যাত্মিক ভাৱত গুৰুদেৱ নামৰ গ্ৰন্থখনত শ্ৰী শ্ৰী শংকৰদেৱ নামে এটি স্তুতি প্ৰাৰ্থনা যুগুত কৰিছিলোঁ। তাকেই আজিৰ এই পবিত্ৰ ক্ষণত অকণমান গুণগুণাই দিব বিচাৰিছোঁ। আপোনাসৱৰ কৃপাদৃষ্টি পালে নিশ্চয় কৃতাৰ্থ হ'ম। ইকালত অসমৰ আলি পুখুৰীত উপজিলা পুত্ৰ এটি ভূঞাৰ গৃহত সাদৰিলা গাঁওবাসী আনন্দয়ো জাৰি ৰাখিলা শংকৰ নাম কৃষ্ণক সুমৰি 12 বৰ্ষ সাধনা কৰিলা প্ৰভু হৰি যুগৰ পৰম ধৰ্ম হৰি সেৱা কৰি হেৰা পঞ্চদশ শতিকাৰ তুমি যুগৰ নায়ক বিশ্বজুৰি সকলৰে জাতীয় জনক চকুৰি বছৰ কাল পৃথিৱীত ভ্ৰমি ভক্ত ৰক্ষা কৰিলা ম্লেচ্ছক সংহৰি একশৰ নাম ধৰ্ম কৰিলা প্ৰচাৰ স্ত্ৰী সুদিৰক তুমি দিলাই অধিকাৰ শৰীৰৰ অদয়ময়ী হৃবশ কৰি অচিন্তাৰ পাৰ্থিব স্বাৰ্থ ত্যাগ কৰি হেৰা বেদ বেদান্তৰ তত্ত্ব গীতা ভাগৱত শ্ৰুতি স্মৃতি ইতিহাস পুৰাণ ভাৰত সমস্ত শাস্ত্ৰৰ মত জানি ভাল কৰি নাম দান দিলা প্ৰভু লোকক সাদৰি সাহিত্য সংস্কৃতি ভাষা ৰচিলা সুন্দৰ ভকত মিলন হেতু দিলা নাম ঘৰ হেৰা বুদ্ধ যীশু গুৰু নানক
আদি গুৰু যত সমতুল্য নহয় কণ কৰ্মৰ তুলনাত আহোমক চাৰি মিৰি যত নৰ নাৰী সবলোকে গতি কৰে তোমাক বিচাৰি আমি মূঢ়মতি প্ৰভু তুজু দাস হৈল এক কৃষ্ণ গুৰু সেৱা হিয়াত ৰাখিলো এতেকে পৰম গুৰু তুমি হিয়া মাৰ নিতে তজু পাদ স্মৰি কৰ নমস্কাৰ এতেকে পৰম গুৰু তুমি হিয়া মাৰ নিতে তজু পাদ স্মৰি